নমস্কাৰ মই প্ৰজ্ঞা প্ৰিয়দৰ্শিনী বৰাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ভাৰতৰ স্বাধীনতা আন্দোলনৰ শুভাৰম্ভণি হিচাপে খ্যাত চিপাহী বিদ্ৰোহৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। চিপাহী বিদ্ৰোহৰ উকমুকনি 1857 চনৰ ফেব্ৰুৱাৰী মাহতে আৰম্ভ হয় যদিও 1857 চনৰ 29 মাৰ্চ তাৰিখে বেৰেকপুৰত মংগল পাণ্ডে নামৰ এগৰাকী ভাৰতীয় চিপাহীয়ে এগৰাকী ইংৰাজ বিষয়াক গুলীয়াই হত্যা কৰাৰ পাছতে আৰম্ভ হয় চিপাহী বিদ্ৰোহ। এই চিপাহী বিদ্ৰোহৰ বহুকেইটা কাৰণ আছে। তাৰ ভিতৰতে তৎকালীন কাৰণটো উল্লেখযোগ্য। সেই তৎকালীন কাৰণটো হৈছে সেই সময়ত ব্ৰিটিছৰ অধীনত কাম কৰা ভাৰতীয় চিপাহীসকলক যোনটো ৰাইফল ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল, সেই ৰাইফলটোৰ যোনটো কাৰ্টিজ আছিল সেইটো তেওঁলোকে মুখেৰে ছিঙি ব্যৱহাৰ কৰিব লগা হৈছিল। আৰু সেইটো নিৰ্মিত আছিল গু আৰু গাহৰিৰ চৰ্বিৰে। যিহেতু ভাৰতীয়সকল প্ৰধানতঃ হিন্দু আৰু মুছলিম আছিল, হিন্দুসকলে গু ভক্ষণ নকৰে আৰু মুছলিমসকলে গাহৰি ভক্ষণ নকৰে। সেইবাবে তেওঁলোকে এই কাম তেওঁলোকক অপমান কৰিবলৈ কৰা হৈছে বুলি ভাবিছিল আৰু সেইবাবে বিদ্ৰোহ ঘোষণা কৰিছিল। চিপাহী বিদ্ৰোহৰ অন্যান্য কাৰণসমূহ মই মোৰ ইয়াৰ পিছৰ ভিডিঅ'সমূহত আগবঢ়াই যাম। আপোনালোকে সেই ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।